Hello everyone, I am Ritu. Welcome to my YouTube channel. যোৱাকালি আমি গৈছিলোঁ নগাঁৱৰ বিৰহ বিবেচিয়া আৰু তাত মোৰ ডাঙৰ মাহীৰ ঘৰ। তাত নাম আছিলে, নাম পাৰ্টি মাতিছিলে আৰু নাম পাৰ্টি ছোৱালী আছিলে, সৰু সৰু ভণ্টিকেইজনীমান আহিছিলে আৰু ইমান ধুনীয়া নাম পৰিৱেশন কৰিলে। আপোনালোকে চাবচোন, মই কিছু অংশ ৰাখি থৈছোঁ আৰু ইয়াতে ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াইছোঁ। চাব আপোনালোকে শেষলৈ, বৰ ধুনীয়া হৈছিলে। লগত আহা দাদা ভাইটি কেইজনেও বাদ্য পৰিৱেশন কৰিছে, ইমান ধুনীয়াকৈ নকৈ নোৱাৰি। আৰু লগতে যিজন দাদাই বাঁহী পৰিৱেশন কৰিছে, খুব ভাল লাগিল শুনি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। তেখেতসকলে আৰম্ভণিৰ পৰা শেষলৈকে ইমান ধুনীয়াকৈ গাইছে।
কৃষ্ণ চাবই দিব নহয় আমি আমাৰ দেখায়ো দিব আজি ঢেকীয়াজুলিত আছিল ন কমল বিহুৰ গ্ৰুপত গৈছে ঢেকীয়াজুলি দুমাহৰ কাৰণে কিন্তু এতিয়া কমলদা আমাৰ মাজত আহিছে আমি কমলদাক এখন গামোচা আদৰণি জনাব ওলাইছো আদৰণি জনাব মোৰ খুৰা ভিগু তামুলী দেখাই নাই চিনি সৰু সৰুটা এইটো ক'ব লাগিছে আৰু আমাৰ তালত সংগ দিছে গজেন্দ্ৰ নাথ আমি এখন খোলা গামোচা আদৰণি জনাব ওলাইছো আদৰণি জনাব মোৰ আইতা লুমেলা আমি পানী খাবলৈ আহিছোঁ তাহলে দিয়া হৈছে পিৰিকিবা লগতে এয়া হৈছে আমাৰ পূজাৰা এখন খোলা গামোচা আদৰণি জনাব ওলাইছো মোৰ ভণ্টিয়ে হয়
এয়া ভীমাবায়নৰ ভণ্টি হয় তেখেত খুব সুন্দৰ খোলা গামোচাৰে মোৰ মাহী এটাই হয় ভানুমাহী আপুনি য'তে আছে আহক অকণমান মোৰ মাহী এটাই হয় স্বপ্না হাজৰিকা আমি আনমাহী বুলি সকলোৱে ভাবোঁ মাহী অকণমান মাতিছোঁ আমি এয়া মোৰ সৰু মাহী এটা হয় কুশল দা চন্দ্ৰমাৰ কুশল দা মোৰ দাদাই হয়